হেল্ল' গাইজ আজি ডাইৰেক্ট ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ ভূটান চকীৰ পৰা। এই কেইটামান এটি ফুৰিব আহিলোঁ আৰু পূৰা আহি কিনে ভাবা নহ'ল আৰু ভিডিঅ' কৰিম বুলি। তাৰপিছত আহি কিনে দেখিলোঁ কি মজা মজা জেগা আছে, বোলে এটা ভিডিঅ'য়ে বনাই দিওঁ খাটাকৈ এটা, সেইকাৰণে ভিডিঅ'য়ে বনাই দিলোঁ দিয়ক। এতিয়া আমি ইয়াত আহি আছোঁ, একদম মজা জেগা ভূটান চকী। এখানটিত মানে বাইক আহিব পাৰে, বাকী চাৰ চকীয়া এখানটিত আনিব নোৱাৰি। তে সৰু দলংখন এতিয়া দেখিলাকে এখন দলং, তাতে এফালে আপোনাৰ মজা মজা একদম জেগা আছে। এই দেখিয়ে ভাল লাগে এই জেগাখিনি, কি মজা সেউজীয়া চব, এই নদীও আছে কাষত, কি বঢ়িয়া বঢ়িয়া জেগা। আহি ভাল লাগছে একদম পূৰা। আমি লগৰ ল'ৰাৰ ঘৰত আহিলোঁ অলপ ফুৰিব, আহি কিনে আহি গ'লোঁ একদম লগকেইটা হেঁতি বোলো অলপমান ভূটান চকীখন চাই আহোঁ। কি বঢ়িয়া জেগা চাওক না, এই বগৰীৰ গছ বহুত আছে ইয়াতে, বগৰী খাবা বঢ়িয়া। বগৰীৰ দিনত আহিব লাগে, বগৰী লগাৰ দিনত মজা ইয়াতে। আপি চলি আহিলেতো বেছি ভাল হ'ব, আপিগিলা বগৰী খাই ভাল পায় নে, মজা একদম। এই ইয়াতে ভাত ৰান্ধে এতিয়া, পাহাৰ এখন এনেকুৱা জেগাত কাষত যদি মোৰ ঘৰ হ'ল হয় নে, মই সদায় আহিলোঁ ইয়াতে, সদায় বহি থাকিলোঁ হয়। হেডফোনডাল কাণত লৈ মজা একদম গান শুনি বহি থকা, ফিলটোৱে বেলেগ পূৰা। ইয়াত চাওক না কি মজা পানী, কি চাফা, তলৰ শিল গোটাই দেখা পায়। এনেকুৱা চাফা পানী হ'লে আৰু ফিল্টাৰ কৰিব নালাগে, ডাইৰেক্ট খাই দিবই পাৰি। এই অলপ আগতে এইখন নদীটো বেলেগ চাইডে আছিল, আৰু এতিয়া চাওক এইটো ডাঙৰটো, এই মেইন শিল, বাপৰে বাপ। ঘৰ বান্ধিব পৰা এনে লৈ যাব পাৰিলেতো কথাই নাছিল, দগৰি ঘৰ বান্ধিলোঁ। দগৰি শিল আছে ইয়াৰ পৰাই বোধহয় শিলগিলা নেট ৰাখে। কি মজা জেগা, কেমেৰা লৈ আহিলে বঢ়িয়া ফটো উঠিব পাৰিলোঁ। কেমেৰা অনা নহ'ল না বঢ়িয়া, মজা বঢ়িয়া জেগা একদম। এই পানীখিনি চাওকচোন কি মজা কালাৰ, নীলা হৈ আছিলে দূৰৰ পৰা। এতিয়া আৰু এইটো ফুল চাবচোন, কোনোবা গন্ধে ফুলটো, কিন্তু মজা দেখি। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. এই মজা পিকনিক প্লেচ, ইয়াত পিকনিক খাবা আহে সকলোৱে, বঢ়িয়া জেগাখিনি একদম মজা। এতিয়া আহিলোঁ মেইন জেগাত, তে চাওক না কি থাৰ, এই চাউনে চাউন পূৰা পানীৰ, কি বঢ়িয়া জেগা এখানটি। এখানটি চবতকৈ বেছি ভাল লাগে, এই শিলেই শিল, কিমান শিল আৰু লৈ যাব ইচ্ছা গৈছে শিলগিলা। চাৰিওবাগে শিলে শিল, ভৰ্তি আছে শিলেদি, কি বঢ়িয়া এখানটি জেগা। এতিয়া অলপ এই চাউনে অলপ পূৰা পানীৰ, মোৰ লগকেইটাই নিচে ভিডিঅ'ত লাজ কৰে, এটা অলপ লাজ কৰে বুলি আনে মুখখন দেখুৱাবা। এতিয়া আমি অলপ বেলেগ ফালে আহি গ'লোঁ গা ধুব। এই লগগিলাই পূৰা গা ধুই আছে, এই চাবচোন চেণ্ডেলে জাপ মাৰি দিব, চলি পৰিলাক তলত। বহুত চলি আছে, আমি গাঁৱৰ গোটেইকেইটা আছোঁ। আৰু আজি ইয়াতে শেষ কৰোঁ, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব আৰু।